নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। যে কিছুমান বন্ধু বান্ধৱীসকলে মোলৈ কমেণ্ট কৰি জনাইছিল যে APSC কাউন্সেলিঙৰ আৰু মেৰিট লিষ্ট ওলাব নেকি, যিহেতু APSCৰ থাৰ্ড অৰ্থাৎ তৃতীয়খন কাউন্সেলিঙৰ বাবে মেৰিট লিষ্ট ওলাইছিল, তাৰপিছত আৰু ওলাব নেকি আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা আজিৰ ভিডিঅ'টো জনাই দিয়া হ'ব। তো আপোনালোকলৈ এইখিনিতে আৰু কিছুমানে কেইটামান কুৱেশ্যন কৰিছিল যে NMৰ কেতিয়া ওলাব। মই লাষ্ট ভিডিঅ'ত NMৰ নাৰ্ছিঙৰ বিষয়ে অলৰেডি কৈছোঁ যে 20 এপ্ৰিলৰ ভিতৰলৈকে NMৰ মেৰিট লিষ্ট ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, আৰু যিখিনি BMLT আৰু DMLT আছিল এইখিনিৰ মেৰিট লিষ্ট আৰু ওলোৱাৰ চান্স নাই বুলি ক'ব পাৰোঁ, যিহেতু এতিয়া যি দুই এটা চিট ৰৈ গৈছিল সেইখিনি হয়তো তেওঁলোকে প্ৰত্যক্ষভাৱে ডাইৰেক্টলি তেওঁলোকে কি কৰিব পাৰে, যিসকলকে চিলেক্টেড কেণ্ডিডেট তেওঁলোকলৈ কল কৰিব পাৰে। ঠিক তেনেকৈ APSC যিটো ফৰ কাউন্সেলিঙৰ বাবে যিটো মেৰিট লিষ্ট 3 নম্বৰ মেৰিট লিষ্টটো অলৰেডি এডমিশ্যন হৈ গ'ল। এতিয়া এডমিশ্যন হৈ যোৱাৰ পিছত যিসকল লোৱা নাছিল, চিট এটা দুটা ৰৈ গৈছিল, সেইসকললৈ কোনো ধৰণৰ এতিয়া মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা নাই বুলি ক'ব পাৰোঁ। যে হয়তো ওলাব নোৱাৰেও, কাৰণ হয়তো 2-3টা চিট ৰৈ যোৱাৰ কাৰণে হয়তো মেৰিট লিষ্ট নোলাব পাৰে। হয়তো যদি ওলায় তেতিয়া 20 তাৰিখৰ ভিতৰত ওলোৱাব, আৰু যদি নোলায় তেতিয়া চিলেক্টেড কেণ্ডিডেটলৈ ডাইৰেক্ট তেওঁলোকে কল কৰি তেওঁলোকৰ অফিচলৈ মাতে। ঠিক তেনেকৈ যদি ওলায় তেতিয়াহ'লে মই কোৱা নাই যে নোলাব, হয়তো ওলাব পাৰে, 20 তাৰিখৰ ভিতৰলৈকে ওলাব পাৰে। যদি নোলায় তেতিয়া তেওঁলোকলৈ কল কৰি তেওঁলোকৰ অফিচলৈ মাতি নি এডমিশ্যন 2-3টা চিট শেহত চিটৰ কাৰণে তেনেকৈ তেওঁলোকে কৰে। যোৱা বছৰো তেনেকুৱা দেখা গৈছিল। সেই হিচাপৰ পৰা মই এইটো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ।